ইটো তেখেতৰ কিবা এটা নতুন ক্যালকুলেশন হ'ব পাৰে, নতুন অংক হ'ব পাৰে, কিন্তু আমি অস্ত্ৰৰ পৰা দূৰতে আহি আছোঁ। যোৱা 30-40 বছৰ যেটো আমাৰ সংগ্ৰাম হৈছিলে, ইয়াত যিমান লাভ হৈছে ইমান আমাৰ ক্ষতিও হৈছে। অস্ত্ৰই মানুহৰ ভাষা নুবুজে, অস্ত্ৰই মানুহৰ মৰম নুবুজে, অস্ত্ৰই মানুহৰ কোনো গুণটোকে নুবুজে। সেইকাৰণে যেতিয়াই অস্ত্ৰ লয় তেতিয়াই ধ্বংস হয়। আজি মণিপুৰত দেখিছে, যদিও কোনোবা মাইতে যদি হিংসা কৰিব নিবিচাৰে, কোনোবা কুকি যদি হিংসা কৰিব নিবিচাৰে, তথাপিতো আজি এনেকা হৈ আছে যে অস্ত্ৰ থকাৰ কাৰণে সবে গৰম হৈ পেলাই এজনে আনজনক মাৰি আছে। আমাৰ ইয়াতো তেনেকৈ পৰিৱেশ আছিলে এটা সময়। সো এই পৰিৱেশৰ পৰা লাহে লাহে দূৰত আহিব পাৰাৰ কাৰণে আজি আমি সিভিল সাৰ্ভিসৰ কাৰণে কথা ভাবিব পাৰিছোঁ, সুপাৰ 50ৰ কথা ভাবিব পাৰিছোঁ, ডুৰান কাপৰ কথা ভাবিব পাৰিছোঁ, আমাৰ এগ্ৰিকালচাৰ উন্নয়নৰ কথা ভাবিব পাৰিছোঁ। গতিকে আজি আমাক প্ৰটেকশ্যন দিয়াৰ কাৰণে আমাৰ ইণ্ডিয়ান আৰ্মি আছে, পেৰামিলিটাৰী ফৰ্চেছ আছে, গোটেই দেশখনত আমাৰ ভাৰত চৰকাৰখন আছে, অসম চৰকাৰখন আছে, পুলিচ আছে। আজি অসম পুলিচ ইমান ষ্ট্ৰং হৈ গৈছে। সো এনেকুৱা সময়ত আমাক পুনৰ ঘৰে ঘৰে অস্ত্ৰ, গাঁৱে গাঁৱে অস্ত্ৰ, জাতিয়ে জাতিয়ে অস্ত্ৰ বুলি কোৱা কথাটো মই কোনোদিন সমৰ্থন নকৰোঁ। আৰু মই ইয়াৰ সদায় বিপক্ষে থিয় দি আহিছোঁ আৰু বিপক্ষে থিয় যাম। কাৰণ আমি মানুহ গঢ়িব নোৱাৰোঁ যেতিয়া মানুহৰ জীৱন লোৱাৰো আমাৰ অধিকাৰ নাই।